এয়া লংকেশ্বৰ মন্দিৰৰ ভিতৰত সোমালোঁ। হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিলোঁ লংকেশ্বৰ মন্দিৰ। কেইবাদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি আহিলোঁ। আহিয়ে প্ৰথমতে গণেশ মন্দিৰত সেৱা কৰি ল'লোঁ। এতিয়া ওপৰত গৈ আছোঁ। ওপৰত প্ৰথমতে শনি মন্দিৰ আৰু হনুমান মন্দিৰত সেৱা কৰি ল'ম আৰু সেৱা কৰি ওপৰত যাম মেইন মন্দিৰত। চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। শনি মন্দিৰ আহি পালোঁ। শনি মন্দিৰত সেৱা কৰি হনুমান মন্দিৰত আহিলোঁ এতিয়া। ইয়াৰ পৰা ইমান ধুনীয়া লাগিছে, শোৱা ঘৰবোৰ দেখা পায় আৰু এইটো শনি মন্দিৰটো। এয়া হনুমান চালিচা লিখাই আছে ইয়াতে ধুনীয়াকৈ। উমানন্দখনো দেখা পায় অকণমান, সেয়া নদীৰ মাজত। আপোনালোকে হয়তো ভালকৈ ধৰিব নোৱাৰিব, কিন্তু ইয়াৰ পৰা দেখা পায়। মন্দিৰ আৰু শনি মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ। এতিয়া ওপৰত যাই আছোঁ মেইন মন্দিৰত। ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো, ধুনীয়া নিৰল নিস্তব্ধ ঠাই, ইমান ভাল লাগিছে। উঠি ভাগৰ লাগিছে। ইয়াতে অলপ সময় ৰৈছোঁ, ফেফেৰি ধৰি দিছে একদম। পালোঁ আৰু আহি মন্দিৰটো দেখা পাইছোঁ। অকণমান আছে আৰু। আহি পালোঁ মন্দিৰ, এয়া মেইন মন্দিৰটো। ইয়াতে জ্বলাব লাগে বাহিৰতে, আৰু তাৰ পাছত মন্দিৰৰ ভিতৰত প্ৰসাদ দিব যাব পাৰি। এয়া মেইন মন্দিৰৰ ভিতৰ ভাগ। পাৰ চৰাইবোৰ উৰি আছে মন্দিৰৰ ভিতৰত। এয়া মন্দিৰটোৰ পিছফালটো। এয়া পিছফালটো ইমান ধুনীয়া। পিছফালটো ইয়াতে গছৰ তলত বহি আছে মানুহবিলাকে। ইয়াতে পিছফালে চকীত বহি আছোঁ, চকীত বহি প্ৰসাদ খাই আছোঁ। ইয়াতে চকী আছে বহিব পৰাকৈ। পিছফালে ধুনীয়া গছৰ তল, কপৌ ফুল লাগি আছে ধুনীয়াকৈ ইয়াতে।
শনি মন্দিৰৰ গেট য'ত চাৰ্জ কৰিম মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ মন্দিৰত আহিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোককো দেখুৱালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ তেন্তে আজিলৈ বাই বাই